নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম কন্যা দেৱলীনা ভট্টাচাৰ্যৰ শেহতীয়া এটা পোষ্টে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এয়া দেখিছে এটা সুন্দৰ দৃশ্য। হয়তো এই দৃশ্য দেখাৰ পাছত সকলোৱে ভাবিছে হাতত দেখিছে আঙুঠি, হয়তো দেৱলীনা ভট্টাচাৰ্যৰ বিয়াৰ আঙুঠি পিন্ধোৱা অনুষ্ঠান। আৰু যিহেতু গোপী বহু হিচাপে টেলিভিশ্যনৰ সকলোৰে প্ৰিয় এগৰাকী অভিনেত্ৰী আৰু সকলোৱে জানিবলৈ উদ্গ্ৰীৱ হৈ আছে যে সঁচাই দেৱলীনা ভট্টাচাৰ্যৰ ৰিং চেৰিমনী অনুষ্ঠান নেকি। সুন্দৰ কইনা হাজত ইয়াত দেখিছে শিৰত সেন্দুৰ, আৰু লগতে এয়া ফেন্সসকলো অহা দেখা গৈছে। এতিয়া এই বিষয়টো ফ্ৰেন্সসকলৰ মাজত কৌতূহলৰ অন্ত নাই। কিজানিবা গোপী বহুৰ ৰিং চেৰিমনী হৈ গৈছে, কাৰণ নিজে পোষ্ট কৰা এটা ভিডিঅ'। ইয়াত দেখিছে নহয় কি সুন্দৰভাৱে শ্বেয়াৰ কৰিছে ভিডিঅ'টো। আৰু ইয়াত গাড়ীত গৈ থকা অৱস্থাত এটা পোষ্ট দিছে আৰু সুন্দৰ ফটোগ্ৰাফ। এই সকলোবিলাক দেখি এতিয়া ফ্ৰেন্সসকল জানিবলৈ উৎসুক গোপী বহুৰ ৰিং চেৰিমনী অনুষ্ঠান নেকি বুলি, আৰু সকলোৱে এনেধৰণে অনুমান কৰিছে। আৰু সঁচাই যদি ৰিং চেৰিমনী, তেতিয়াহ'লে বিয়া কেতিয়া? নিজে দেখিবলৈ পাইছে অতি সুন্দৰ মুহূৰ্ত। এই সকলোবোৰ দৃশ্য দেখাৰ পাছত আচলতে ফ্ৰেণ্ডসকলৰ নিশ্চয় উৎসুকতা বাঢ়িবই। এয়া ফ্ৰেণ্ডৰ লগত ফ্ৰেণ্ডে হালধি লগোৱা দৃশ্য। माथे पर मांगटिका, इयररिंग्स, नेक पीस, बिंदी लगाए दुल्हन वाले पूरे साज श्रृंगार में सर समझकर আৰু সঁচাই নেকি গোপী বহু দেৱলীনা ভট্টাচাৰ্যৰ ৰিং চেৰিমনী? আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছোঁ। ধন্যবাদ।